নমস্কাৰ আপোনালোক আটাইকে মঞ্জুৰা সাধু কথা আৰু কবিতা চেনেললৈ স্বাগতম জনাইছোঁ। এইকেইদিন মানে বানপানীৰ কাৰণে কৈছোঁ গৃহবন্দী হৈ আছোঁ, গতিকে কি কৰিম, ঘৰৰ ভিতৰত থাকি ভাবিলোঁ আমাৰ কণমানিহঁতৰ কাৰণে এটি কবিতাকে লিখোঁ। কবিতাটো লিখিছোঁ আমাৰ গুৱাহাটী মহানগৰীক লৈ। এনেই আমাৰ গুৱাহাটী মহানগৰীৰ প্ৰাকৃতিক সৌন্দৰ্য খুবেই সুন্দৰ, সকলোৱে জানে নৈসৰ্গিক দৃশ্য কিমান সুন্দৰ আমাৰ, কিন্তু কি জানো হ'ল হঠাতে মহানগৰীখনৰ অৱস্থা নোহোৱা হ'ল। গতিকে বৰ্তমান যিটো অৱস্থা হৈ আছে মই সেই অৱস্থাটোক লৈ আমাৰ গুৱাহাটীৰ কথা অকণমান লিখিছোঁ দেই কবিতা আকাৰত। কবিতাৰ শিৰোনাম আমাৰ গুৱাহাটী। কণমানিহঁত শুনিবা দেই। শুৱনি আমাৰ গুৱাহাটী চহৰ, খলা বমাৰে ভৰা, অ'ত মেন হ'ল ত'ত মেন হ'ল, ফুটপাথ মোহনীয়া। একজাক জোৰকৈ বৰষুণ দিলে ৰাস্তা পানীৰে ভৰে, অনিল নগৰ নবীন নগৰত ৰিক্সাৱালাই বেপাৰ কৰে। একাঠু পানীত সাঁতুৰি নাদুৰি বাছাহঁত স্কুললৈ যায়, সাপ বেং আদিৰ পানীৰ ভয়ত বাটতে উজুটি খায়। এইবাৰ কিন্তু হেনৰো এজাত আমতিলৈ দেখোঁ বাট চোৱা নাই, নেৰা নেপেৰা বৰষুণ জাকে সকলো পিনে যে নিলে মহতিয়াই। চান মাৰি আছে পানীৰ তলত, জোৰো দুডুবিল পানীৰ কোবত, পল্টন বজাৰ চাবই নোৱাৰি, গোটেই ষ্টেচন বাৰিষাৰ সোঁতত। নৱগ্ৰহত হ'ল ভূমিস্খলন, খাৰঘুলিতো ভূমিস্খলন, পশ্চিম বৰাগাঁৱত নিয়তিৰ সাঁতোৰাই হেলি যে পেলালে আৰু 4জনক। আৰু যে কটকী হৈছে অঘটন, টিভি খুলিবলৈ মন উচাটন। 3 দিন ধৰি বিজুলী বাতিও কৰি আছে দেখোন আমৰণখন। ইফালে চিৰিয়াখানা বুলি চাব যাবলৈ জীৱ জন্তু একোৱেই নাই, হাড়ে চালে লগা বাঘ সিংহই লেৰেলা শৰীৰ দেখুৱায়। বাটে ঘাটে দেখোঁ হাতী বাঘে চৰে, থাকিবলৈ ঠাই নাই। বনাঞ্চলসমূহ ধ্বংস কৰিলে অচিনা শক্তিয়ে পায়। কাজিৰঙাৰ পৰা গড় এটি হেনো ফুৰিবলৈ আহিছিলে, চোৰাং চিকাৰী আদবাটতে খড়গটি কাঢ়ি নিলে। খড়গবোৰ হেনো ৰপ্তানি হয় বিদেশত বিকিবলৈ, ঐৰাবতৰো দাঁত কাঢ়ি নিলে আঙুঠি যে বনাবলৈ। এদিন পুৱাই চকু মেলিয়েই শুনিলোঁ হাহাকাৰ, পূজালৈ থোৱা কলথোক হেনো মলুৱাই পেলালে খায়। বান্দৰবোৰৰো খাবলৈ একো নাই, বনাঞ্চলেই যিহেতু নাই, সেয়েহে আটাৰে পাকঘৰৰ পৰা কল চুৰ কৰি খায়। ঘৰৰ সন্মুখত ফুলনি পাতিবলৈ কাৰোৰে যে ঠাই নাই, দুই একেবাৰো গ্লিৰৰ ওপৰতে থৈছে ফুল ফুলাই। বাটৰ ওপৰতে ঘৰবোৰ বনাইছে, অহা যোৱাৰ ঠাই নাই, গাড়ীবোৰ দেখোঁ যেনিয়ে তেনিয়ে খুন্দিয়াই থৈ যায়। কৈ থাকোঁ মানে উৰকে নপৰে গুৱাহাটী চহৰৰ কথা, নৱপ্ৰজন্মই ভাবিব লাগিব পৰিৱৰ্তনৰ কথা। ক্ষুদ্ৰ স্বাৰ্থ এৰি বৃহৎ স্বাৰ্থৰ কথা যদিহে ভাবিব পাৰা, ৰাইজক শুনাব পাৰিবা পুনৰ ৰাম ৰাজ্যৰ গাথা। এতিয়া কবিতা শেষ। মোৰ মুখ্য যিখিনি কথা আকৌ কওঁ, কবিতাটো শুনি কেনে লাগিল জনাবা, লাইক কমেণ্ট কৰিবা, আৰু ডাঙৰ সকলোকো কৈছোঁ ছাবস্ক্ৰাইব কৰিব, পাৰিলে শ্বেয়াৰ কৰিব। আৰু অকণিহঁত যদি কবিতাটো শুনি ভাল লাগিছে বা এনেধৰণৰ কবিতা যদি আৰু শুনিবলৈ মন আছে, তেনেহ'লে ঘৰৰ ডাঙৰ মানুহখিনিক ক'বা যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু কবিতাটো শ্বেয়াৰ কৰে। আজিলৈ আহিছোঁ, ধন্যবাদ।